নমস্কাৰ মই সুচেন্দ্ৰ শইকীয়া মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ মই তোমালোকৰ অনুশীলনী 8.2 অংক কৰি দেখাই আছিলোঁ আজি 1 নম্বৰৰ মই 1 নম্বৰৰ 5 অংকটো কৰিবলৈ লৈছোঁ 1 নম্বৰৰ 5টো আগত মই দুটা অংক কৰি দিছিলোঁ নিশ্চয় বুজি পাইছা তোমালোকে ইয়াৰ প্ৰশ্নটোত আছে কি 5 cos square 60 plus 4 sec square 30 minus 10 square 45 divided by sin square 30 plus cos square 30 ইয়াত 5 টো যে যেটো লাগি আছে ইয়াত cos square 60 লগত 5 টো ইনটু হৈ থাকিব আৰু মানটো বহাই দিব লাগে cos 60 ৰ মান আমি জানো half whole square plus ইয়াত 4 ইনটু হ'ব sec 30 ৰ মান কিমান আছিল cos 30 আছিল √3/2 গতিকে ইয়াৰ ওলোটা হৈ যাব 2/√3 এটো হোল স্কয়াৰ হ'ব যেটো ইয়াত স্কয়াৰ আছে মাইনাস 10 স্কয়াৰ 45 গতিকে 10 ৰ 45 ৰ মান 1 গতিকে স্কয়াৰ হ'ব 1 স্কয়াৰ তেনেকে sin স্কয়াৰ 30 sin 30 মান আছে হাফ স্কয়াৰ আহিব প্লাস cos 30 √3/2 স্কয়াৰ আছে স্কয়াৰ এতিয়া চাবা 1 ক স্কয়াৰ কৰিলে 1 হ'ব 1 টোৰ লগত 5 টো ইনটু হৈ যাব গতিকে 5 টো ওপৰত আহিব 5 আৰু 2 ক স্কয়াৰ কৰিলে কিমান আহিব 4 প্লাস তেনেকে 2 ক স্কয়াৰ কৰিলে 4 আহিব তল কাখত থকা 4 টো ওপৰৰ লগত পূৰণ হ'ব তেতিয়া কিমান আহিব 16 16 আৰু লগত √3 স্কয়াৰ কৰিলে কি আহিব 3 আৰু 1 ক স্কয়াৰ কৰিলে 1 এ হ'ব এটো 1 ক স্কয়াৰ কৰিলে 1 হ'ব তলত 2 ক স্কয়াৰ কৰিলে 4 আহিব ইয়াত তেনেকে √3 স্কয়াৰ কৰিলে 3 হ'ব আৰু 2 ক স্কয়াৰ কৰিলে 4 হ'ব মেইন চিনডাল সদায় সমান চিনৰ পুনত দিবা আৰু বাকি ওপৰত কৰিবলগীয়াখিনি হ'ব কি যে 4 আৰু 3 আৰু ইয়াৰ তলত আমি এক এটা আছে বুলি ধৰি পেলাই কি কৰি লসাগু লম 12 আহিব 12 দেখি ইয়াত আহিব কিমান 4 12 কিবাৰ যায় 3 বাৰ গতিকে ইয়াত আহিব তোমাৰ 15 3 5 গুণ 15 হ'ব প্লাস ই 3 এ 12 যায় 4 বাৰ 4 লগত 16 ইনটু হ'ব কিমান হ'ব 64 হ'ব মাইনাস 1 এ 12 বাৰ যায় গতিকে ইয়াত কিমান আহিব 12 গুণ 12 হ'ব আৰু ইয়াত যদি আমি লসাগু লওঁ তেতিয়া 4 এ হ'ব 4 আৰু 4 লসাগু 4 আহিব আৰু এটো মিলি থাকিলে কি হয় 1 + 3 এটো একেটাই থাকিব তিকে ওপৰত আহি গল 12 তাৰ পিছত এই দুটা প্লাস হলে কিমান আহিব 79 minus 12 আৰু এফালে 4/4 আহিব গতিকে 4/4 মানে ইয়াতে 1 আহি যাব গতিকে ইয়াতে তো যদি মাইনাস হৈ কিমান আহিব তোমাৰ 67 divided by 12 আহিব তলৰ 1 টো নিলিখিলে হৈ যাব তেতিয়া হলে কি হ'ব 67/12 এটা 2 নম্বৰৰ মই মাত্ৰ এটা অংক কৰি দিম বাকি কিটা একেই হ'ব তোমালোকে কৰিব পাৰিবা যদি নোৱাৰা বা কিবা অসুবিধা পোৱা মোক জনাই দিবা তেতিয়া মই কমেন্ট বক্সতে জনাবা তেতিয়া মই তোমালোকক কৰি দিম নহলে মোৰ থাম্বনেলত WhatsApp নম্বৰ আছে তোমালোকে WhatsApp কৰি পেলাই মোক সুধিব পাৰা কিবা প্ৰশ্ন থাকিলে ঠিক আছে এটা 2 নম্বৰৰ একটো মই কৰিছো ইয়াত আছে কি যে 2 10 30 divided by 1 plus 10 square 30 2 10 30 2 তেতিয়া ইনটু আহিব 2 ইনটু 10 30 ৰ মান আছিল কি 1/√3 1 plus 10 30 আছে গতিকে ইয়াত 1/√3 স্কয়াৰ আহিব যেহেতু ইয়াত স্কয়াৰ আছে গতিকে ইয়াত 2 টো ওপৰৰ লগত ইনটু হৈ যাব তেতিয়া 2/√3 হ'ব 1 plus 1 ক স্কয়াৰ কৰিলে 1 √3 স্কয়াৰ কৰিলে 3 হ'ব 2/√3 এত লসাগু তুমি ইয়াৰ তলত 1 এটা আছে বুলি ধৰি পেলাই তেতিয়া কিমান হ'ব 3 plus 1 তেতিয়া তোমাৰ হ'ব ওপৰত 2/√3 থাকিব আৰু এটো 4/3 হ'ব এ তুমি এই শাৰীটোত এই ডিভাইডেড বাই ডাল আমি ইনটু কৰি দিম তেতিয়া কি হ'ব
2/√3 টো একে থাকিব ওপৰটো আৰু ইয়াত ইনটু হলে 3 টো ওপৰত যাব আৰু 4 টো তললৈ নামি আহিব এনেকুৱা হৈ যাব তেতিয়া তুমি এটা 2 এ 4 কাটিব পাৰা আৰু ওপৰত থকা 3 টো মই এনেকুৱা কৰিব পাৰো √3 * √3 কৰিলে 3 হয় তলত তেতিয়া থাকিব কি √3 * 2 ইয়াৰ √3 এটা কটা যাব তেতিয়া √3/2 √3/2 মানে আমাৰ ইয়াত মান দিয়া মতে কিমান হ'ব sin 60 এতিয়া মই তোমালোকৰ 3 নম্বৰ অংকটো কৰি দিব লৈছো প্ৰশ্নটো আছে কি যদি 10 whole into a plus b is equal to √3 আৰু 10 whole into a minus b is equal to 1/√3 তেন্তে a আৰু b উলিওৱা বুলি কৈছে ইয়াত অপচন এটা দিছে a plus b টো 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব আৰু 90 ডিগ্ৰীত সমান বা 90 ডিগ্ৰীতকৈ সৰু হ'ব a plus b কৰিলে মানে এতিয়া আমাক দিয়া আছে কি দিয়া আছে 10a plus b is equal to √3 এটা এটা কথা মন কৰিবা ইফালে যেহেতু 10 আছে গতিকে তুমি হিফালেও 10ত লিখিব লাগিব 10 কিমান ডিগ্ৰীত √3 হ'ব হেতু আমি ভাবিব লাগে যে তেতিয়া কি হ'ব a plus b 10 60 ত √3 গতিকে 10 60 বুলি লিখি দিয়া 10 60 10 60 √3 গতিকে 10 যদি উঠি যায় তেতিয়া কি হ'ব a plus b is equal to 60 ডিগ্ৰী এটো এক নম্বৰ ইকুৱেশ্যন দিয়া আৰু তোমালোকক দি থৈছে কি 10 a minus b is equal to 1/√3 এতিয়া মন কৰা এফালে 10 আছে গতিকে ইয়াত 10ত লিখিবলৈ হলে 10 কিমান আহিব 30 আহিব 10 30 যেহেতু 1/√3 ইয়াত তুমি লিখা 10a minus b is equal to 10 30 ডিগ্ৰী এটা 10 যদি উঠে তেতিয়া কি হ'ব a minus b হ'ব a minus b is equal to 30 হ'ব এটো 2 নম্বৰ ইকুৱেশ্যন দিয়া ইকুৱেশ্যন 1 আৰু 2 যোগ কৰি দিয়া তুমি ইকুৱেশ্যন 1 plus 2 কৰি দিয়া দুইটা যোগ কৰিলে কি আহিব a plus b plus a minus b is equal to 60 ডিগ্ৰী plus 30 ডিগ্ৰী তেতিয়া এটা প্লাসৰ b মাইনাসৰ b কেনসেল হ'ল টুৱাইস a থাকিলে এফালে আৰু এফালে থাকিলে তোমাৰ কিমান দুইটা মিলে হৈ গ'ল 90 ডিগ্ৰী তেতিয়া a is equal to 90 ডিগ্ৰী divided by 2 is equal to 45 ডিগ্ৰী a is equal 45 ডিগ্ৰী ওলালে এৰ মান তুমি এতিয়া ইকুৱেশ্যন 1ত বহাই দিয়া এৰ মান ইকুৱেশ্যন 1ত বহুৱাই পাও কি হ'ব 45 ডিগ্ৰী প্লাস b আহিব is equal to 60 বা b is equal to কি হ'ব 60 ডিগ্ৰী minus 45 ডিগ্ৰী is equal 15 ডিগ্ৰী এটাকে a is equal to হৈ গ'ল তোমাৰ কিমান 45 ডিগ্ৰী আৰু b is equal to হৈ গ'ল 15 ডিগ্ৰী